এহাল দুৰ্ভগীয়া পিতৃ মাতৃ দুচকুত অলেখ যন্ত্ৰণাৰ দস্তাবেজ বাট চাই ৰৈছে পুত্ৰৰ মৃত্যুৰ ন্যায়ৰ অপেক্ষাত বুকুত জীয়া যন্ত্ৰণা লৈ দুৰ্ভগীয়া পিতৃ মাতৃৰ ন্যায়ালয়ৰ দুৱাৰে দুৱাৰে বুকুত একুৰা জীয়া যন্ত্ৰণালৈ আজিও ন্যায় অপেক্ষাত এহাল দুৰ্ভগীয়া পিতৃ মাতৃ আমি ক'ব বিচাৰিছোঁ ৩ বছৰ পূৰ্বে মৰিয়নিৰ গাভৰু পৰ্বত চাহ বাগিচাত একাংশ নৰপিশাচৰ নৃশংসতাৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা দুৰ্ভগীয়া দেৱাশিষ গগৈ নামৰ ছাত্ৰজনৰ কথা ২০২০ চনৰ ২৯ মে সেই ভয়ংকৰ ঘটনাটো পৰিলে আজিও বহুতৰ বুকু কঁপি উঠে একমাত্ৰ সন্তানক অকালতে হেৰুৱাৰ বেদনা বুকুত বান্ধি ৩ বছৰে ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া পিতৃ মাতৃ আমাৰ ঘৰখনৰ পৰা নাইকিয়া হোৱাৰ পৰা সদায় গধূলি বন্তি জ্বলোৱাৰ সময়তে সদায় আমাৰ মাক দেউতাকৰ চকপানীটো গোটেই জনমতি গৈছে স্কুটিখন এতিয়াও স্কুটিখন ছোৱালীজনীয়ে চলায় দেউতাকে চলায় দেখা মাত্ৰকে আমাৰ হৃদয়ত কেনেকুৱা ধৰণৰ অনুকম্পা যোগে সেইটো আমি বুজাব নোৱাৰিম ভাষাৰে সেইটো নিজেহে অনুভৱ কৰিব পাৰোঁ আৰু সদায় ৰুমটোতে বহি অকণমান হ'লেও শান্তি পাওঁ মনতে ল'ৰাটো জীয়াই আছে যেন অনুভৱ হয় আমাৰ প্ৰায় গধূলি আমি ভাত পানী নোখোৱাকৈ দিন কটাব লগা নিচিনা অৱস্থা হৈছে আমাৰ একমাত্ৰ পুত্ৰ হেৰুৱাৰ বেদনাত দুৰ্ভগীয়া পৰিয়ালটোত চৰকাৰে সেই সময়ত প্ৰতিশ্ৰুতি দিছিল দেৱাশিষ গগৈ হত্যাকাণ্ডৰ গোচৰ চলিব ফাষ্ট ট্ৰেক আদালতত কিন্তু দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰে দিয়া প্ৰতিশ্ৰুতিত বৰ্তমান ন্যায় পোৱাক লৈ সন্দিহান হৈ পৰিছে দেৱাশিষৰ পিতৃ মাতৃ উল্লেখ্য যে কেইজনমান বন্ধুৰ সৈতে গাভৰু পৰ্বতৰ ২৮ শিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি উভতি অহাৰ পথত বাগিচাৰ কলঘৰৰ সন্মুখত সংঘটিত হৈছিল এটা পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি বাগিচাৰ একাংশ লোকে বৰ্বৰভাৱে প্ৰহাৰ কৰিছিল ২২ বছৰীয়া দেৱাশিষ গগৈ গণপ্ৰহাৰত গুৰুতৰভাৱে আহত দেৱাশিষ গগৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৩০ মে তাৰিখে কৰোণভাৱে মৃত্যুক আঁকোৱালি লৈছিল ইয়াৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ চৰকাৰৰ মন্ত্ৰী বিষয়া তথা দল সংগঠনৰ বহু নেতা দেৱাশিষৰ গৃহত উপস্থিত হৈ বোৱাই দিছিল প্ৰতিশ্ৰুতিৰ বন্যা দেৱাশিষৰ হত্যাকাণ্ডক লৈ বৰ্তমান আদালতত গোচৰ প্ৰক্ৰিয়া চলি আছে ১৮গৰাকী অভিযুক্তক লৈ দোষীক কঠোৰ শাস্তি লাভ কৰাৰ ক্ষেত্ৰত দেৱাশিষ গগৈ পিতৃ মাতৃয়ে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে যদিও গোচৰ প্ৰক্ৰিয়াটো লেহেমীয়া হোৱাত হতাশ হৈ পৰিছে দেৱাশিষৰ পিতৃ মাতৃ পঢ়াৰ বুলি হৈ মোৰ একমাত্ৰ সন্তানৰ মৃত্যু হৈছিল আৰু আমি ন্যায় পোৱাটোৰ আশাবাদী হৈ আছোঁ আৰু আমাৰ যাতে সত্ৰ ন্যায়াধীশ আদালতে ক্ষিপ্ৰতাৰে ব্যৱস্থা লৈ আমাক ন্যায় ব্যৱস্থা দিয়ে আৰু যিসকল দোষী সাব্যস্ত হয় তেখেতসকলক যাতে কঠোৰতম শাস্তি প্ৰদান কৰে তাৰ বাবে আমি কঠোৰতম শাস্তি পোৱাটো আমি বিচাৰোঁ আৰু ন্যায় অতি সোনকালে হোৱাটো আমি বিচাৰোঁ যাতে লেহেমীয়া নহওক আৰু এতিয়ালৈকে ১৮জন কাৰাবন্দী হৈছে ১৮জনৰে আমি উচিত শাস্তি হোৱাটো আমি বিচাৰিছোঁ প্ৰথমে যিকেইজনে আমাৰ ল'ৰাটোক মানে আক্ৰমণ কৰিছিল ধৰক ৰাধেশ্যাম কুৰ্মী দীপক চাওৰাৰ নেতৃত্বত গতিকে আমি এইসকলক আমি ফাঁচী সদাৰ হোৱাটো আমি বিচাৰিছোঁ একমাত্ৰ পুত্ৰৰ মৃত্যুৰ ন্যায়ৰ অপেক্ষাত ন্যায়ালয়ৰ দুৱাৰে দুৱাৰে এতিয়া ঘূৰি ফুৰিছে দেৱাশিষৰ দুৰ্ভগীয়া পিতৃ মাতৃ দোষীয়ে কঠোৰ শাস্তি লাভ কৰিব বুলি ন্যায়ালয়ৰ ওচৰত গভীৰ আস্থা আৰু বিশ্বাস ৰাখি দেৱাশিষৰ দুৰ্ভগীয়া পিতৃ মাতৃ বাট চাই ৰৈছে ন্যায়ালয়ৰ ন্যায়ক লৈ ব্যুৰ' ৰিপৰ্ট অসম টিভি